টিকটকত ফেমাস হবলৈ হলে কি কৰিব লাগে শুনি যাবি দেই মই প্ৰথমতে কৈ যাম Okay. ওপৰৰ চোলাটো খুলি ল'ব লাগে তাৰপিছত পেণ্টটো চুটিকৈ কাটি ল'ব লাগে তাৰপিছত শুনা দলি বৰুৱা তুমি টিকটকত ফেমাছ হ'বলৈ গ'লে পেন খোলা চোলা খোলা যি কৰা কৰি থকা তোমাৰ ঘৰত মা দেউতা নাই নেকি তোমাৰ লাজ বোলা বস্তুটো আছে নে বাৰু কোৱাচোন নাই দাদা ইয়াৰ লাজ বোলা বস্তুটো নাই ৰাতি ৰাতি বিলাকত ঘূৰি ফুৰা মানুহ হয় ইয়াত কি কৰিব দাদা ইয়াক ৰেণ্ডি বুলি কয় ইমান চুমা খাম তোমালোকৰে দিন দিয়া চুমা খোৱা কি খোৱা খাই থকা হা